হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মই ৰেখাই মোৰ চেনেল ৰেখা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ এতিয়া দুপৰীয়া 12টা মান হ'ল আৰু এতিয়া বনাবলৈ যাম মই ভাত আৰু আজি কি বনাওঁ আপোনালোকক নিশ্চয় দেখাম আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে আৰু আপুনি যদি মোৰ চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো দবাই অল কৰি ল'ব তেনেহ'লে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰামবিলাক চাওকচোন এইফালে পুৰা টোপনি মাৰি আছে হাই দি মা হাই দি মই টোপনি মাৰি আছোঁ আৰু আমাৰ পাপাও টোপনি মাৰি আছে এতিয়া আহিলোঁ ভাত বনাব আৰু ভাতটো বহাই দিলোঁ এইফালে ভাত বহাই দিছোঁ কণী আৰু আলু আজি দম বনাম আলু আৰু কণীৰ দম বনাম আৰু এতিয়া বহাই দিছোঁ এইফালে বাচি আছোঁ মই ঢেকীয়া কণী দি ভাজিম আৰু তেনেকৈ খাই খুবেই ভাল লাগে আপোনালোকে যদি খোৱা নাই খাব আৰু মই এইখিনি বাছি লওঁ এতিয়া এয়া ঢেকীয়াখিনি মই এনেকৈ বাছি আছোঁ দেখিছে ইফালে আৰু দুটা কণীৰে বনাম আৰু দেখাম বাৰু আপোনালোকক আৰু এতিয়া ঢেকীয়া কাটা ৰেডি তেনেকৈ কাটি ল'লোঁ আৰু ইফালে কণী দুটা আৰু কেঁচা জলকীয়া আৰু পিঁয়াজ মই একেলগতে কাটি লৈছোঁ আৰু এইফালে মই এনেকৈ বহাই দিলোঁ একেলগতে পিঁয়াজ আৰু কেঁচা জলকীয়াতে দিলে ভাল লাগে বেছি খাই মানে পিঁয়াজৰ যোনটো চেন সেইটো ঢেকীয়াত আহি যায় ভাল লাগে কিবা এটা ভাল বেলেগ এটা টেষ্ট হয় আৰু হালধি নিমখ দি এইখিনি অলপমান মই এনেকৈ ভাজি ল'ম আৰু তাৰপিছতহে কণীটো দিম আৰু কণী আৰু ঢেকীয়াৰ ৰেচিপি মোৰ আগতে দিয়া আছে মোৰ চেনেলত আপোনালোকে চাব পাৰে আৰু এয়া আলু আৰু কণী বইল হৈ গ'ল এতিয়া বাকলি গুচাই মই কণীখিনি ভাজি ল'ম আৰু এইফালে হৈ গ'ল এতিয়া কণীখিনি ভাজি আছোঁ আৰু এইফালে আলু আৰু পিঁয়াজ কাটি ৰেডি কৰিছোঁ এইফালে মছলা আছে ইয়াতে গোটেইখিনি মছলাই আছে আৰু এয়া আলুখিনি পিটি লৈছোঁ এনেকৈ আলুখিনি অলপমান ভাজি আৰু এতিয়া ইয়াতে মই দিম পানী আৰু এয়া দেখিছে মই পানীখিনি দি দিলোঁ আলুখিনি ভজা হোৱাত আৰু ইয়াতে মই একেলগতে কণীকেইটাও দি দিম কাৰণ কণীকেইটা যদি উতলাৰ সময়ত দিওঁ ইমান এটা টেষ্ট নহয় যদি এনেকৈ উতল নোহোৱাৰ আগতে দিয়ে তো কণীৰ যোনটো চেন থাকে ভাল লাগে কিবা এটা আৰু এতিয়া মই কণীৰ আঞ্জাখন হৈ গ'ল আৰু আজি এনেকৈ জোলে খাম কাৰণ আজি একো বেলেগ আঞ্জা বনোৱা নাই মই আৰু মাইনা বাবাহঁতে এনেকৈ জোল হ'লে ভাল পায় ইয়াতে মান ধনিয়া দিলোঁ আৰু দুপৰীয়াৰ সাজ এয়াই আজি হাই গাইজ দি আমাৰ ধুনু টোপনিৰ পৰা উঠছে আৰু হাই গাইজ দিছে দি ভালকৈ আৰু চুমু দি এটা আৰু এইফালে আছে আমাৰ মাকৈ আৰু গৰুটো আমাৰটোতো খাই আছে গৰুটো এইয়া কি খায় মা গৰুটো কি খায় গৰুটোতো খায় আপোনালোকৰ লগত বহুত টাইম কথা পতা তেনেকৈ হোৱাই নাই দুপৰীয়া ভাত পানী খাই ব্যস্ত হ'লোঁ জানেই আপোনালোকে বহুতেই জানে 2টা বজাত মই লাইভ আহোঁ আৰু লাইভত 2 ঘণ্টামান থাকোঁ তাৰপিছত সন্ধিয়া টাইমখিনি অলপমান ব্যস্ত হওঁ আৰু চাহপানী খাই আজৰি হৈ মোৰ ভিডিঅ' চাবলগীয়া থাকে বহুতৰ ভিডিঅ'খিনি চাই দিওঁ আৰু মাইনাৰ লগত অলপমান থাকোঁ তেনেকৈ আৰু এতিয়া ভাত বনাব যাম ৰাতিৰ ভাত আৰু ৰাতিৰ ভাত পানী খাই আৰু খদৰকৈ 10টা বজাত আৰু লাইভ আহিম 10টা বজাত আৰু মই দিনত 2টা বজাত লাইভ কৰোঁ আৰু
বহুতেই জানে বাৰু। তেনেহ'লে এতিয়া বনাম মই ভাত, আৰু আজি কি বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চালে নিশ্চয় গম পাব। আজি এটা ধুনীয়া ৰেচিপি বনাই দেখাম বুলি ভাবিছোঁ। তেনেহ'লে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। তেনেহ'লে ব'লকচোন এতিয়া পাকঘৰলৈ যাওঁ। আৰু এতিয়া আহিলোঁ পাকঘৰত, আৰু এয়া দেখিছে প্ৰথমতে আপোনালোকক দেখাইছোঁ দালি। এয়া হৈছে মচুৰ দালি, আৰু মচুৰ দালি মই এনেকৈ তিয়াই ৰাখিছোঁ 1 ঘণ্টামান। আৰু এইফালে আদা নহৰু এনেকৈ ৰেডি কৰি ৰাখিছোঁ। আৰু এয়া দেখিছে মই দালিখিনি এতিয়া পেষ্ট কৰি ল'ম এনেকৈ, আৰু গোটেইখিনি এনেকৈ পেষ্ট বনাই ল'ম। আৰু কাৰণ দালি যিসকলে খাই বেয়া পায় এনেকৈ খাবচোন, খুবেই ভাল পাব। আৰু দালি একেটা দালিয়ে ভাল নালাগে খাই, গতিকে দালিৰ অলপমান বেলেগ টেষ্টিকৈ বনালে নিশ্চয় খাই ভাল পাব। আমিও এনেকৈ খাওঁ, মাজে মাজে মই বনাওঁ। আৰু এয়া দেখিছে আদা নহৰুখিনিও মই ইয়াতে দি দিলোঁ, আৰু জ্বালা এটা দিছোঁ কাৰণ বেছি জ্বালা নিদিওঁ, পিছত দিব লাগিব। আৰু এয়া মোৰ পেষ্ট বনোৱা হৈ গ'ল, আৰু ইফালে মই পানী উতলাব দিছোঁ। তাৰপিছত ইয়াতে মই এনেকৈ দি দিলোঁ, আৰু এইখিনি অলপমান সিজাই ল'ম। আৰু যেনেকুৱা পনীৰৰ দৰে হৈ যাব। এয়া দেখিছে এনেকৈ হৈ গ'ল। আধা ঘণ্টামান লাগে, বেছি টাইম নালাগে বাৰু। আৰু এনেকৈ সিজাই ল'লোঁ, আৰু এতিয়া মই এইখিনি ওলাই পিচ পিচকৈ কাটি ল'ম, পনীৰ যেনেকৈ কাটোঁ। আৰু ঠিক পনীৰৰ দৰে কাটি ল'লোঁ, এয়া দেখিছে। আৰু এতিয়া মই পিচবোৰ এনেকৈ ৰেডি হৈ গ'ল। আৰু এতিয়া মই পিচকেইটা অলপমান ভাজি ল'ম। এয়া মই তেল গৰম দিছোঁ, আৰু ইয়াতে মই পিচখিনি দি দিলোঁ। গোটেইখিনি মই ভালদৰে ভাজি ল'ম। আৰু এতিয়া মোৰ পিচবিলাক ভাজা হৈ গ'ল, এয়া দেখিছে বেছি ৰংচোৱা কৰা নাই। আৰু এইখিনি গোটেই ৰেডি হৈ গ'ল। আৰু ইফালে কেৰাহীখন গৰম দিলোঁ। এতিয়া মই বনাই দেখাম আপোনালোকক। আৰু এয়া তেল দিছোঁ, কাৰণ বেছি তেল নিদিলোঁ, যিহেতু পিচবোৰ ভাজাতে মই তেল দিছোঁ, তেল আছে, গতিকে অলপ তেল কমকৈ দিছোঁ। আৰু এয়া পিঁয়াজখিনি দি দিলোঁ। আৰু এয়া মই এইখিনি পেষ্ট বনাই ৰাখিছোঁ। ইয়াতে পিঁয়াজ আছে, আৰু জিৰা ধনিয়া আদা নহৰু গোটেইখিনি এনেকৈ পেষ্ট বনাই লৈছোঁ। আৰু এইফালে পিঁয়াজখিনি অকণমান ভাজি ইয়াতে মই এইখিনি পেষ্টখিনি দি দিলোঁ। আৰু পেষ্টটো অলপমান মই ভাজিম, আদা নহৰু গোন্ধটো যোৱাকৈ। এতিয়া এইখিনি অলপমান ভাজা হ'ল, আৰু ইয়াতে হালধি দি দিলোঁ, হালধি আৰু নিমখ এনেকৈ দি দিলোঁ। আৰু এইখিনি ভালদৰে লৰাই অলপমান পানীটো শুকোৱাকৈ ভাজি ল'ম। আৰু এইখিনি ভাজা হৈ গ'ল, এয়া দেখিছে আপোনালোকে। আৰু এতিয়া মই ইয়াতে দিম কাজু আৰু কিচমিচ। কিচমিচ আৰু কাজু দিলে ভাল লাগে খাই। আৰু এনেকৈ সৰু সৰুকৈ কাটি মই দি দিছোঁ। আৰু এতিয়া মই দিছোঁ চচ, এয়া টমেট' চচ। আৰু আপোনালোকে যদি ঘৰত টমেট' অনা থাকে, বিলাহী অনা থাকিলে বিলাহী দিব পাৰিব। আৰু মই এনেকৈ চচে ব্যৱহাৰ কৰিলোঁ। আৰু এতিয়া এইখিনি অলপমান ভাজি লৈ ইয়াতে মই মিক্সিৰ জাৰটো আখলিকেনে পানী দি দিলোঁ। আৰু এনেকৈ ভালদৰে লৰাই দিছোঁ। আৰু এইখিনি উতলিব দিম এতিয়া মই। আৰু এয়া দেখিছে ধুনীয়াকৈ উতলিলে, আৰু উতলাৰ পিছত মই ইয়াতে এনেকৈ পিচবিলাক দি দিলোঁ। এয়া আপোনালোকে এনেকৈ দালিৰ পনীৰ বনাই খাবচোন, খুবেই টেষ্টি হয়। আৰু আমিও মাজে মাজে খাওঁ, আৰু খুবেই ভাল পাইছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া মই মাছ ভাজি আৰু দালিৰে বৰা কেইখনমান বনাইছোঁ। আৰু পনীৰ আঞ্জাখন ধুনীয়াকৈ উতলিছে। দালি যদি খাই আপোনালোকে বেয়া পায়, এনেকৈ দালিৰে পনীৰ বনাই খাবচোন, নিশ্চয় ভাল পাব। আৰু উতলাৰ সময়তে মই ইয়াতে অলপমান গৰম মছলা আৰু চিকেন মছলা দি দিলোঁ। অপশ্যনেল হয়, আপোনালোকে নিদিলেও নিদিব পাৰে, যিহেতু যদি খাই বেয়া পায়। আৰু মই ভাল পাওঁ কাৰণে অলপমান দি দিছোঁ। আৰু এয়া মোৰ পনীৰ আঞ্জাখন ৰেডি হৈ গ'ল। আপোনালোকে চাওকচোন কিমান ধুনীয়া হৈছে, খাবলৈও বহুত ভাল। আপোনালোকে বনাই খাব যদি ৰেচিপিটো চাই ভাল পালে। তেনেহ'লে আজি ভিডিঅ'টো এইখিনিয়ে, বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব। অন্য এটি ব্লগৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।